নমস্কাৰ বন্ধুসকল, হিমাদীপাজ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা মোৰ শাহুমায়ে বনোৱা ৰেচিপি বনাব লৈছোঁ। এই ৰেচিপিটো হৈছে কচুৰ সৈতে কুকুৰাৰ মাংস। তাৰ বাবে মই ডাঙৰকৈ এটা পিঁয়াজ লৈছোঁ, ভালকৈ কাটি পিঁয়াজটো ধুই লৈছোঁ আৰু একেবাৰে মিহি মিহিকৈ মই পিঁয়াজটো এনেকৈ কাটি লৈছোঁ আৰু কেইফুটামান নহৰু আৰু এডোখৰ আদাও মই ধুনীয়াকৈ কাটি চফা কৰি লৈছোঁ। এতিয়া এটা বাটিত মই আধা চামুচ জিৰা পাউডাৰ লৈছোঁ, এচামুচ ধনিয়া পাউডাৰ লৈছোঁ আৰু আধা চামুচ গৰম মছলা পাউডাৰ লৈছোঁ আৰু ইয়াতে মই এচামুচ হালধি পাউডাৰ লৈছোঁ। এইখিনি এতিয়া পানী অকণমান দি অলপ সময়ৰ কাৰণে তিয়াই ৰাখিম, কাৰণ এই মছলাখিনি মই নিজেই ঘৰতে তৈয়াৰ কৰা মছলা হয়। এই ৰেচিপিটোত একচুৱেলি গোটা মছলা পিচি পিনে বনালে বেছি সোৱাদ হয় খাবৰ কাৰণে। তো মই এইখিনি যিহেতু নিজে বনোৱা, সেইকাৰণে এক্সট্ৰাকৈ একো পিচি লোৱা নাই। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত জলকীয়া আদা নহৰুখিনি ভালধৰণে পিচি ল'ম। মই কচুখিনি আগতীয়াকৈ বইল কৰি লৈছিলোঁ। এদিনি আপোনাৰ ডাইৰেক্ট বইল নকৰাকৈও বনাব পাৰি। মই বইল কৰিছিলোঁ, কাৰণটো হৈছে এই কচুখিনিৰ ওপৰত একচুৱেলি মোৰ বিশ্বাস নাছিলে কচুখিনি সিজিব নে নিসিজে, কাৰণ একেবাৰে সৰু সৰু টেপুৰ নিচিনা। চ' সেইকাৰণে মই বইল কৰি ল'লোঁ। এখন কেৰাহীত মই তেল অকণমান দি তেলখিনি গৰম হ'বলৈ দিলোঁ। এতিয়া মই যিখিনি পিঁয়াজ কাটি ৰাখিছিলোঁ তাৰে আধা পিঁয়াজ মই এই তেলতে এড কৰি দিছোঁ। ইয়াত মই প্ৰথমতে মাংসখিনি ফ্ৰাই কৰি ল'ম, সেইকাৰণে ডাইৰেক্ট অকল তেলতে মই মাংসখিনি ফ্ৰাই কৰা নাই, অকণমান পিঁয়াজ দিছোঁ। পিঁয়াজ দিলে মানে মাংসখিনি ফ্ৰাই কৰিলে অকণমান সোৱাদটো বেলেগ হয়, সেইকাৰণে। এইখিনি পিঁয়াজ ফ্ৰাই হৈ গৈছে অলৰেডি। তো এতিয়া মই মাংসখিনি ইয়াতে এড কৰি দিছোঁ। এইখিনি 300 গ্ৰাম মাংস আছে। মাংসখিনি একেবাৰে ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। মই ইয়াত কোনো ধৰণৰ হালধি, মছলা, নিমখ একো ব্যৱহাৰ নকৰোঁ। অকল মই ইয়াতে ফ্ৰাইহে কৰিম ৰঙচুৱা হোৱালৈকে। তাৰমানে এইখিনি 50% মাংসখিনি মই ইয়াতে তেলতে এনেকৈ ভাজি ল'ম। মাংসখিনি অলম'ষ্ট ভজা হৈ গৈছে, ৰঙচুৱা হৈ আহিছে। এতিয়া মই এইখিনি কাঁহী এখনত নমাই থৈ দিম আৰু ইয়াত মই বেলেগকৈ তেল ব্যৱহাৰ নকৰোঁ। এইখিনি তেলতে মই যিখিনি বাকী থকা পিঁয়াজ আছিলে, সেই পিঁয়াজখিনি ইয়াত এড কৰি দিছোঁ। এই পিঁয়াজখিনি অকণমান ফ্ৰাই কৰি ল'ম। এইখিনি পূৰা ৰঙচুৱা হোৱালৈকে ফ্ৰাই নকৰোঁ, জাষ্ট অকণমান কেঁচা ভাৱটো যোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু এতিয়া মই যিখিনি আদা নহৰু জলকীয়া বাটি ৰাখিছিলোঁ, সেইখিনি ইয়াতে এড কৰি দিছোঁ। এইখিনিও অকণমান সময় ভাজি ল'ম। এনেকৈ ভাজিলে বৰ ধুনীয়া এটা গোন্ধ ওলায়, গোন্ধটো খুব ভাল লাগে। এতিয়া মই যিখিনি মছলা তিয়াই ৰাখিছিলোঁ, সেই মছলাখিনি ইয়াতে এড কৰি দিছোঁ। এই মছলাখিনি অকণমান সময়ৰ কাৰণে ভাজিব লাগিব, ইয়াৰ পৰা এটা তেল ওলোৱালৈকে। এতিয়া মই যিখিনি বইল কৰি ৰাখিছিলোঁ কচুখিনি, ইয়াতে মছলাৰ লগতে এতিয়া এড কৰি দিছোঁ। এইখিনিও অলপ সময় ফ্ৰাই কৰিম মই। যিহেতু কচুখিনি অলৰেডি বইল কৰোঁতে সিজি আছিলে, কচুখিনি 80% সিজি আছে, তো সেইকাৰণে বেছি সময় ফ্ৰাই নকৰিলেও হ'ব। চ' বেছি সময় মই এইখিনি ফ্ৰাই নকৰোঁ, অকণমান সময়ৰ কাৰণে ফ্ৰাই কৰিম। এতিয়া মই যিখিনি মাংস ফ্ৰাই কৰি ৰাখিছিলোঁ, সেই মাংসখিনিও লগতে এড কৰি দিছোঁ। এইখিনিও অকণমান সময়ৰ কাৰণে এতিয়া মই ফ্ৰাই কৰিম। এইখিনি ফ্ৰাই হৈ গৈছে। 3 মিনিটমান মই ফ্ৰাই কৰিলোঁ। এতিয়া সোৱাদ অনুসৰি মই ইয়াতে নিমখ এড কৰি দিছোঁ। নিমখটো আপোনালোকে নিজৰ জোখটো চাই ল'ব, সেই হিচাপে নিমখ এড কৰিব, কাৰণ ইয়াতেতো আগতে নিমখ দিয়া নাই। মই কচুখিনি বইল কৰোঁতেও নিমখ এড কৰা নাছিলোঁ আৰু মাংসখিনি ভাজোঁতেও মই নিমখ দিয়া নাছিলোঁ। সেইকাৰণে এতিয়া মই গোটেইখিনি একেলগে নিমখ এড কৰিছোঁ। যিহেতু কচুখিনি সৰু সৰু টেপু নিচিনা আছিলে, চ' মই ভাবিলোঁ অকণমান খজুৱাব নেকি, তাৰ কাৰণে থেকেৰা টেঙা অকণমান তিয়াই ৰাখিছিলোঁ, সেয়া ইয়াতে মই এড কৰি দিছোঁ। বিশেষকৈ এই ৰেচিপিটোত টেঙা দিয়া নহয়, তেনেকৈ নৰ্মেলি বনোৱা হয়। এতিয়া মই ইয়াতে পানী এড কৰি দিছোঁ
পানী আপোনালোকে যিটো গ্ৰেভি খায়নে বা বেছি জুলীয়া খায় সেই হিচাপে এড কৰিব পাৰে। মই ইয়াতে অকণমান জুলীয়া টাইপত ৰাখিম বুলি ভাবিছোঁ, সেইকাৰণে পানী অকণমান সৰহকৈ মই ইয়াতে এড কৰিছোঁ। বন্ধুসকল, আপোনালোকে কেতিয়াবা মই বনোৱা ৰেচিপিটো বনাই খাইছেনে বাৰু? যদি বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰিব। খাবলৈ খুবেই সোৱাদ হয় ৰেচিপিটো। এই ৰেচিপিটোৰ বিষয়ে মোক শাহুমায়ে জনাইছিলে। মই শাহুমাৰ হাতেৰে ৰেচিপিটো খাই নাপালোঁ, কাৰণ মই বিয়া হোৱাৰ পিছত বেছিদিন ঘৰত থাকিবলৈ নাপালোঁ। সেইকাৰণে মই ভাবিলোঁ আজি মই নিজেই ট্ৰাই কৰোঁ। সঁচাকৈ বন্ধুসকল খুব ভাল হৈছিলে খাবৰ কাৰণে, খুব টেষ্টি হৈছিলে। সেইকাৰণে ৰেচিপিটো মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে মোৰ এই ৰেচিপিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এইখিনি এতিয়া হৈ গৈছে। অকণমান মই কচুকেইডোখৰ ভাঙি দিছোঁ। ভাঙি দিলে মানে খাবলৈ অকণমান সোৱাদটো বেছি হয়। এইখিনি হৈ গৈছে, মই গেছটো অফ কৰি দিছোঁ। মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। মই বহুত ভাল ভাল আৰু নতুন নতুন ভিডিঅ' আগলৈ লৈ আহিম, সেইখিনি আপোনালোকে চাব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনালোঁ।